নমস্কাৰ বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। ভয়ংকৰ পথ দুৰ্ঘটনা, কয়লা ভৰ্তি ট্ৰাকৰ চেপাত নিহত আহত 2। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ট্ৰাকত দুৰ্ঘটনাত নিহত 2জন। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বিজয়নগৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত ওপৰহালিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ঘাইপথৰ ওপৰত মঙলবাৰে পুৱা মান গুৱাহাটী অভিমুখী এখন তীব্ৰবেগী কয়লা ভৰ্তি ট্ৰাক বাগৰি থিতাতে 2জন লোক নিহত হোৱাৰ উপৰিও গুৰুতৰভাৱে আহত হয় আন 2জন লোক। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাক দুৰ্ঘটনাত নিহত 2জন, আহতজনক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হয়। এনে ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাক দুৰ্ঘটনাত নিহত 2জন, আনহাতে আহত হৈছে 2জন। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু এইদৰে ইয়াৰ পিছতে ঘটনাৰ বিৱৰণী মতে AS 25 EC 3412 নম্বৰৰ এই ট্ৰাকখন গোৱালপাৰাৰ পৰা আহি ওপৰহালি শনি মন্দিৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাক দুৰ্ঘটনাত 2জন নিহত, 2জন আহত হৈছে। এই ঘটনাত ওপৰহালিস্থিত গুৱাহাটী মহকুমাৰ বজাৰ সমিতিৰ চৌহদত বহা অৰ্ধ সাপ্তাহিক বজাৰলৈ অহা পাটৰহাট কৰ্কা নিবাসী মহেন্দ্ৰ নাথ আৰু চালাৱালা মহৱালা নিবাসী জালামী আলী ওৰফে থুৰত জামাল 32 থিতাতে নিহত হয়। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাকখনত বোজাই কৰি অনা কয়লাই এই 2জন লোকক তীব্ৰবেগী হেঁচা মাৰি ধৰাৰ ফলত তেওঁলোকৰ নিহত হয়। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেদৰেই মৃত্যুক খাবত লৈছে 2জন লোকে। আমি পুনৰবাৰ ট্ৰাকৰ ঘটনা ইপিনে এনে ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালক পলাবলৈ চেষ্টা কৰে যদিও গুৰুতৰভাৱে আহত অৱস্থাত চালকসহ ট্ৰাকখনক হেণ্ডিমেনজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। আমি পুনৰবাৰ বিশেষ খবৰ। আমি আগবাঢ়িছে অন্য এটি খবৰলৈ। প্ৰতিবাদ যিমানেই নহওক কিয় তথাপি কা বাতিল নহয়, গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্য। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত অমিত শ্বাহে এইদৰে মন্তব্য জনাইছে যে কাৰ বিৰুদ্ধে প্ৰতিবাদ যিমানেই নহওক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সদম্ভ মন্তব্য। প্ৰতিবাদ যিমানেই নহওক কিয় তথাপি কা বাতিল নহয়, অমিত শ্বাহৰ সদম্ভ মন্তব্য। মঙলবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কা সমৰ্থনত এখন জনসভা সম্বোধন কৰি কা বাতিল নহয় বুলি পুনৰবাৰ স্পষ্ট কৰি দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। অমিত শ্বাহৰ সদম্ভ মন্তব্য। অমিত শ্বাহে কয়, কংগ্ৰেছ, TMC, মায়াৱতী, SCP আৰু বাওঁপন্থীসকলে মিছাকৈয়ে কা কৰি চিঞৰি আছে। মই প্ৰত্যাহ্বান জনাইছোঁ যে এই আইনৰ কোনো অনুচ্ছেদত যদি কোনো লোকৰ নাগৰিকত্ব কাঢ়ি লোৱাৰ বিষয়ে যদি উল্লেখ আছে তেন্তে সেয়া দেখুৱাই দিয়ক। অমিত শ্বাহে এইদৰে মন্তব্য জনাইছে। আৰু ইয়াৰ পিছতে অমিত শ্বাহৰ সদম্ভ মন্তব্য। এই মুহূৰ্তত আমি জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পিছতে অমিত শ্বাহে লগতে কয়, পাকিস্তানত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে, আফগানিস্তানত বুদ্ধৰ প্ৰতিমা ভাঙি পেলোৱা হৈছে। যেতিয়া দেশ বিভাজন হৈছিল তেতিয়া বাংলাদেশত 30% লোক হিন্দু আছিল।